নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ কেঁচুমুৰীয়া বা পাইলছ বৰ্তমান সময়ত বহুতো লোক এই ৰোগত আক্ৰান্ত হোৱা দেখা যায় কোনোবাই লাজত বা কোনোবাই অপাৰেশ্যনৰ ভয়ত এই ৰোগ লুকুৱাই ৰাখে এই ৰোগৰ কাৰণসমূহনো কি বা এই ৰোগ কেনেকৈ হয় আৰু এলোপেথিত এই ৰোগৰ চিকিৎসাসমূহনো কেনেধৰণৰ আজিৰ ভিডিঅ'টিৰ জৰিয়তে জনোৱা হওক কেঁচুমুৰীয়া বা পাইলছ হোৱাৰ প্ৰধান কাৰণ হ'ল কোষ্ঠকাঠিন্য অৰ্থাৎ কনষ্টিপেশ্যন বা পায়খানা শুকান আৰু টান হোৱা অত্যাধিক শুকান আৰু টান পায়খানা কৰোঁতে এনেল কেনেল বা গুহ্যদ্বাৰত যথেষ্ট হেঁচা পৰে এনেদৰে দীৰ্ঘদিন ধৰি হেঁচা পৰি থকাৰ ফলত গুহ্যদ্বাৰত থকা শিৰবিলাক ফুলি উঠে আৰু মাংসপেশীৰ সৈতে গোটা আকৃতিলৈ গুহ্যদ্বাৰত ওলমি থাকে আৰু এটা সময়ত টান পায়খানাৰ লগত ঘহনি খাই ৰক্তক্ষৰণ হোৱা দেখা যায় অতি সহজ ভাষাত ইয়াকেই কেঁচুমুৰীয়া বা পাইলছ বুলি কোৱা হয় ইয়াৰ উপৰিও প্ৰতিদিনে দীৰ্ঘ সময় ধৰি টয়লেটত বহি থাকিলেও বা প্ৰেগনেন্সিৰ সময়ত পায়খানাৰ ৰাস্তাত প্ৰেছাৰ পৰি থকা বাবেও পাইলছ বা কেঁচুমুৰীয়া হোৱা দেখা যায় সাধাৰণতে প্ৰথম অৱস্থাত পাইলছে কোনো ধৰণৰ লক্ষণ নেদেখুৱায় প্ৰথম অৱস্থাত ৰোগীজনে অনুভৱ কৰি থকা একমাত্ৰ শাৰীৰিক অসুবিধাটো হ'ল কোষ্ঠকাঠিন্য বা কনষ্টিপেশ্যন অৱশ্যে পাইলছ আৰু কনষ্টিপেশ্যন দীৰ্ঘদিন ধৰি হৈ থাকিলে প্ৰথমতে পায়খানাৰ ৰাস্তাত খজুৱাই আৰু পাছত পায়খানা কৰিলে ব্লিডিং আৰু বিষ হয় বহুতো ৰোগীয়ে পায়খানা কৰাৰ পাছত পায়খানাৰ ৰাস্তাটোত জ্বলা পোৰাৰ দৰেও অনুভৱ কৰে সাধাৰণতে কেঁচুমুৰীয়া বা পাইলছক দুটা ভাগত ভাগ কৰা হয় যদি পাইলছটো এনেল কেনেল বা গুহ্যদ্বাৰৰ ভিতৰত সোমাই থাকে তেতিয়াহ'লে তাক ইণ্টাৰনেল পাইলছ বুলি কোৱা হয় আৰু যদি গুহ্যদ্বাৰৰ পৰা বাহিৰলৈ ওলাই আহে তেতিয়াহ'লে তাক এক্সটাৰ্নেল পাইলছ বুলি কোৱা হয় যদি পাইলছটো সদায় গুহ্যদ্বাৰৰ ভিতৰত সোমাই থাকে তেতিয়াহ'লে তাক গ্ৰেড 1 পাইলছ বুলি কোৱা হয় অন্যহাতে যদি পাইলছটো পায়খানা কৰাৰ সময়ত বাহিৰলৈ ওলাই আহে আৰু পায়খানাৰ পিছত নিজেই ভিতৰলৈ সোমাই যায় তেতিয়াহ'লে তাক গ্ৰেড 2 পাইলছ বুলি কোৱা হয় কেতিয়াবা পায়খানা কৰাৰ পিছত পাইলছটো আমি নিজেই হাতেৰে ভিতৰলৈ ভৰাবলগীয়া হয় তেনে ক্ষেত্ৰত এনে পাইলছক গ্ৰেড 3 পাইলছ বুলি কোৱা হয় আৰু অন্যহাতে কেতিয়াবা পাইলছটো সদায় বাহিৰতে ওলাই থাকিব পাৰে ভিতৰলৈ আমি সোমোৱালেও সোমাই নাযায় ইয়াক গ্ৰেড 4 পাইলছ বুলি কোৱা হয় চিকিৎসাৰ ক্ষেত্ৰত কেঁচুমুৰীয়া বা পাইলছৰ পৰা উপশম পাবলৈ পায়খানা ঢিলা বা নৰম কৰি ৰখাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ অন্যথা ঔষধ বা অপাৰেশ্যনৰ যোগেদি ঠিক হৈ যোৱা পাইলছো পুনৰ হ'ব পাৰে পায়খানা নৰম কৰি ৰাখিবলৈ যিকোনো মাংস আৰু কণী খাবলৈ বাদ দিব লাগে মাংস আৰু কণীত আঁহ বা ফাইবাৰ একেবাৰে নথকাৰ বাবে পায়খানা টান হয় প্ৰতিদিনে 8 গ্লাছতকৈ অধিক পানী খাব লাগে অৱশ্যে এনে নহয় যে আপুনি পানী ৰাতিপুৱা 8 গ্লাছ খাই বাকী সময়খিনি নোখোৱাকৈ আছে প্ৰতি 1-2 ঘণ্টাৰ মূৰে অলপকৈ পানী খাই থাকিব লাগে ইয়াৰ লগতে ভাত খাই উঠি লগেও পানী খাব নালাগে পানী ভাত খোৱাৰ 1 ঘণ্টাৰ পাছতহে গ্ৰহণ কৰক অন্যথা পায়খানা টান হোৱাৰ লগতে এচিডিটিৰ প্ৰব্লেমো হোৱা দেখা যায় পায়খানা ঢিলা কৰি ৰাখিবলৈ অধিক আঁহযুক্ত বা ফাইবাৰযুক্ত আহাৰ গ্ৰহণ কৰিব লাগে এইবোৰৰ ভিতৰত মাহজাতীয় খাদ্য যেনে দাইল মগু মাটিমাহ আদি গ্ৰহণ কৰক ইয়াৰ উপৰিও ফলমূল যেনে নাচপতি অমিতা কল আম মধুৰিআম আপেল আনাৰস আহোম বগৰী আদিতো যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায় সেয়েহে পায়খানা ঢিলা কৰি ৰাখিবলৈ প্ৰচুৰ পৰিমাণে এনেবোৰ খাদ্য গ্ৰহণ কৰক সেউজীয়া শাক-পাচলি যেনে ব্ৰকলি মিঠা আলু সেউজীয়া মটৰ মাহ ৰাজমাহ ফুলকবি পিঁয়াজ বিট পালেং শাক ভেন্দি বিনছ আদিতো প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায় সেয়েহে পায়খানা ঢিলা কৰি ৰাখিবলৈ এইসমূহ খাদ্যও প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰক ইয়াৰ উপৰিও পায়খানা ঢিলা কৰি ৰাখিবলৈ ফাষ্ট ফুড বা অধিক তেলযুক্ত খাদ্যও এৰাই চলিব লাগে ফাষ্ট ফুডে পায়খানা টান কৰাৰ লগতে এচিডিটি আৰু শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱাটো অৰিহণা যোগায় পায়খানা ঢিলা কৰি ৰাখিবলৈ দৈনিক 30 মিনিট সময় খোজ কাঢ়িব লাগে কোনো ধৰণৰ শাৰীৰিক অভ্যাস নথকা লোকৰ পায়খানা অধিক টান হোৱা দেখা যায় এই আটাইবোৰৰ পাছতো পায়খানা ঢিলা নহ'লে ত্ৰিফলাৰ ৰস বা ত্ৰিফলাৰ পাউডাৰ কুহুমীয়া গৰম পানীৰ লগত মিহলি কৰি খাব পাৰে ইয়াৰ উপৰিও চুখুৰা পাউডাৰো গৰম পানীৰ লগত মিহলি কৰি খালে পায়খানা ঢিলা হোৱা দেখা যায় এইবোৰৰ উপৰিও এলোপেথিৰ ঔষধ যেনে লেক্টোলছ লেক্টিটল মনোহাইড্ৰেট আদিও গ্ৰহণ কৰিব পাৰে এনেদৰে পায়খানা ঢিলা কৰাৰ লগতে কেলছিয়াম ডবেচিলেট 500 মিলিগ্ৰাম টেবলেট
দিনত দুবাৰকৈ 1-2 মাহলৈ খালে আৰু পাইলৰোড মলম 1-2 সপ্তাহলৈ পায়খানা কৰাৰ আগত আৰু পাছত লগালে পাইলছৰ লক্ষণৰ উপশম ঘটে। এইবোৰৰ উপৰিও টয়লেটত বহু সময় ধৰি মোবাইল টিপি বহি থাকিলেও এনেল কেনেল বা গুহ্যদ্বাৰত যথেষ্ট হেঁচা পৰে আৰু সেইবাবেও পাইলছৰ লক্ষণ বৃদ্ধি হোৱা দেখা যায়। সেইদৰে অত্যাধিক ওজন দাঙিলে বা গৰ্ভৱতী হৈ থকাৰ সময়ত গুহ্যদ্বাৰত অধিক হেঁচা পৰাৰ ফলতো পাইলছৰ লক্ষণ বৃদ্ধি হয়। সেয়েহে অত্যাধিক ওজন দঙাৰ পৰা বিৰত থাকক। কেতিয়াবা কোনো লোকৰ ক্ষেত্ৰত ইৰিটেবল বাৱেল চিণ্ড্ৰমৰ বাবেও পাইলছৰ অসুবিধা বৃদ্ধি হোৱা দেখা যায়। সেয়েহে ডাক্তৰৰ সহায় লৈ এই ৰোগৰো চিকিৎসা গ্ৰহণ কৰক। অৱশ্যে কেতিয়াবা ইমানখিনি কৰাৰ পাছতো পাইলছৰ লক্ষণৰ উপশম নহ'লে মিনিমেলি ইনভেচিভ ট্ৰিটমেণ্টৰ সহায় ল'ব পাৰে। সাধাৰণতে এই মিনিমেলি ইনভেচিভ চাৰ্জাৰীবোৰ ইণ্টাৰনেল পাইলছ অৰ্থাৎ গুহ্যদ্বাৰৰ ভিতৰৰ পাইলছৰ ক্ষেত্ৰতহে উপযোগী। এই চাৰ্জাৰী বা অপাৰেশ্যনসমূহ অন্যান্য ডাঙৰ অপাৰেশ্যনৰ দৰে নহয়। এই ধৰণৰ অপাৰেশ্যন কৰি উঠি একেদিনাই ঘৰলৈ উভতিও আহিব পাৰে। এনেধৰণৰ অপাৰেশ্যনৰ ভিতৰত এটা হ'ল ৰাবাৰ বেণ্ড লাইগেশ্যন। এই ৰাবাৰ বেণ্ড লাইগেশ্যন প্ৰক্ৰিয়াটোত এক বিশেষ প্ৰক্ৰিয়াৰে এটা ৰবৰৰ ৰিং ফুলি থকা পাইলছটোৰ মূৰত বান্ধি দিয়া হয়। ফলত সেই অংশটোত তেজ চলাচল বন্ধ হৈ পৰে আৰু পাইলছটো শুকাই যায়। পাইলছৰ চিকিৎসাৰ ক্ষেত্ৰত আন এটা মিনিমেলি ইনভেচিভ টেকনিক হ'ল ইনফ্ৰাৰেড লাইট কোৱাগুলেশ্যন। এই প্ৰক্ৰিয়াটো বিষ নোহোৱাকৈ বা সামান্য পৰিমাণৰ বিষ হ'লেও কেইমিনিটমানৰ ভিতৰতে সম্পন্ন কৰিব পাৰি। প্ৰক্ৰিয়াটোত এক বিশেষ ইনফ্ৰাৰেড পোহৰ শক্তি ব্যৱহাৰ কৰি পাইলছৰ অংশটো মাৰি পেলোৱা হয়। পাইলছৰ চিকিৎসাৰ আন এটা মিনিমেলি ইনভেচিভ টেকনিক হ'ল স্ক্লেৰথেৰাপি। এই প্ৰক্ৰিয়াটোত এটা বিশেষ ইনজেকশ্যন পাইলছৰ অংশত দিয়াৰ পাছত পাইলছৰ অংশটো লাহে লাহে শুকাই যায়। এইবোৰৰ উপৰিও কেতিয়াবা কোনো ৰোগীৰ ক্ষেত্ৰত ডাক্তৰৰ পৰামৰ্শ অনুসৰি হেমৰইডেক্টমীও কৰা হয়। হেমৰইডেক্টমীত জেনেৰেল এনাস্থেচিয়া বা স্পাইনেল এনাস্থেচিয়া প্ৰয়োগ কৰি পাইলছৰ অংশটো চাৰ্জন ডাক্তৰৰ দ্বাৰা কাটি পেলোৱা হয়। হেমৰইডেক্টমী কেনেকৈ কৰে তাৰ এটি ভিডিঅ' আগবঢ়ালোঁ। শেষত যদিহে আপুনি আমাৰ ভিডিঅ'সমূহৰ পৰা অকণমান হ'লেও উপকৃত হৈছে তেনেহ'লে অনুগ্ৰহ কৰি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।